ইয়াত ভাগৱতৰ প্ৰকাশ পাইছে বিসৰ্গ লক্ষণ। ভাগৱতত যি 10 লক্ষণ আছে, সৰ্গ, বিসৰ্গ, স্থিতি, উতি, ঈশানুকথা, মনন্তৰ, নিৰোধ, মুক্তি, আশ্ৰয়, এই লক্ষণসমূহৰ বৰ্ণনা প্ৰকৃততে তৃতীয় স্কন্ধৰ পৰা আৰম্ভ হৈছে। প্ৰথম আৰু দ্বিতীয় স্কন্ধ হৈছে আৰম্ভণি অংশ। প্ৰথম ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে কি দেখালে? মনলৈ অহা জিজ্ঞাসা। সেই জিজ্ঞাসা লৈ পেলাই ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে দেখুৱালে এজন গুৰুত আশ্ৰয়। যিদৰে ব্যাসদেৱে সমস্ত ধৰ্ম কৰ্ম চৰ্চা কৰাৰ পাছত সেই নাৰদদেৱত তেওঁ আশ্ৰয় গ্ৰহণ কৰিছে ভাগৱত জ্ঞান লাভৰ বাবে বা ভাগৱত মাৰ্গত দীক্ষিত হোৱাৰ বাবে। মনত জিজ্ঞাসাটো লৈ এজন গুৰুত আশ্ৰয়, আৰু সেই গুৰুত বিশ্বাসৰ বাবে দেখুৱাইছে নাৰদদেৱৰ উপৰি জন্মৰ কথা। সেই বিশ্বাসটো লৈ গুৰুৰ ওচৰলৈ আমি যেতিয়া যাম, তেতিয়া কিবা এটা পোৱাৰ ভাৱনা লৈ নহয়, কিবা এটা প্ৰাপ্তিৰ ভাৱনা লৈ যদি যোৱা হয়, তেতিয়া গতিটো অশ্বত্থামাৰ নিচিনা হয়। যে দ্ৰৌপদীৰ 5জন পুত্ৰক হত্যা কৰিলে আৰু দুৰ্যোধনে মোক ধনে শুনে ঢেই দিব বুলি সেই হিতাহিত জ্ঞান হেৰুৱাই পেলালে। সেইকাৰণে দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক শিৰচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। সেইকাৰণে কেতিয়াও কিবা এটা পোৱাৰ ভাৱনা লৈ গুৰুৰ ওচৰলৈ নহয়। তেতিয়াহ'লে কেনেধৰণৰ ভাৱনা লৈ যাম? সেয়া দেখুৱালে দ্ৰৌপদীৰ জৰিয়তে যে গুৰুপুত্ৰ বুলি আই দ্ৰৌপদীয়ে সেই তেওঁ 5জন পুত্ৰক হত্যা কৰা অশ্বত্থামাক ক্ষমা কৰি দিছে। কি বুলি? আজি বোলে মই 5জন পুত্ৰক হেৰুৱাই যিটো দুখ অনুভৱ কৰিছোঁ, এওঁৰ মাতৃয়ে এই অৱস্থাটোৰ কথা গম পালে তেওঁৰ মাতৃয়ে কিমান দুখ পাব। ভাগৱত মাৰ্গত সিমান গভীৰ ক্ষমা ভাৱ এটা আমাৰ অন্তৰত প্ৰয়োজন। কিন্তু আমাৰ কোনেও কাকো হত্যা কৰাহি নাই। সাধাৰণ স্তৰতে আমি ক্ষমা ভাৱটো, গতিকে ভাগৱত মাৰ্গত ক্ষমা আৰু ক্ষমাৱন্ত পুৰুষৰ লক্ষণটো কি? যে মূতচিত্ত দিয়া যিটো জনমহাশয়, সানি অপমানৰ দুখ শোক কহ হয়, তাৰ নামে ক্ষমা আবে জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। ভক্তজনে এটা সাধাৰণ কথা, জীৱনত বোলে মনে ভবাটোকে যদি পোৱা গৈছে, তেতিয়াহ'লে ঈশ্বৰৰ কৃপা, মনে ভবাটোকে পালোঁ। আৰু যদি মনে ভবাটো নাই পোৱা, সেইটো বুলি ঈশ্বৰৰ ইচ্ছা, সেই বুলি তেওঁ গ্ৰহণ কৰি জীৱনটো যাপন কৰে। সেইকাৰণে জীৱনৰ প্ৰতি তেওঁ অভিযোগ নাথাকে যে মই এইটো নোৱাৰিলোঁ, মোৰ দ্বাৰা এইটো নহ'ল, মই নকৰিলোঁ, মই নুগুটালোঁ। আৰু যাৰ জীৱনৰ প্ৰতি অভিযোগ থাকে, তেওঁ গোটেই পৃথিৱীৰ সা সম্পত্তিখিনি দিলেও তেওঁ শান্তিৰে স্থিৰতাৰে জীৱনটো পালন কৰিব নোৱাৰে। জীৱনটোৰ প্ৰতি যেতিয়া অভিযোগটো নাইকিয়া হৈ যায়, তেতিয়া তেওঁ যি স্থিতিতে আছে, যি পৰিস্থিতি আছে, শান্তিৰে পাৰ কৰিব পাৰে। সেই স্থিতিটো কাৰ জৰিয়তে দেখুৱালে? কুন্তীৰ স্তুতিৰ জৰিয়তে, যে প্ৰভু মোক পাৰিলে জীৱনত অলপ বিপদহে দিয়া, কাৰণ বিপদত পৰিলে মই সহজতে তোমাক স্মৰণ কৰিম, তোমাক স্মৰণ কৰিলে মোক আৰু একো নালাগে। আৰু তেতিয়া জীৱৰ বাবে প্ৰশস্ত হয় ভীষ্মৰ দৰে গতি পোৱাটো। সেইবাবে দেখুৱালে ইয়াৰ পাছত ভীষ্মৰ মুখ্য উৎসৱ। কাৰণ চাওকচোন, পিতামহ ভীষ্ম ইচ্ছামৃত্যুৰ অধিকাৰী, 6 মাহলৈকে শৰসজ্জাত পৰি আছে। কিয়? কাৰণ তেওঁ শৰসজ্জাত পৰিছিল দক্ষিণায়ন কালত। আৰু পিতামহ ভীষ্মই জানিছিল যে উত্তৰায়ণ কালত শৰীৰ এৰিলেহে সেই জীৱই সহজে ঊৰ্ধ্বদৈহিক গতি কৰিব পাৰিব। সেইকাৰণে ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে উদ্ধৱ, বিদুৰ, মৈত্ৰেয়, পঞ্চ পাণ্ডৱ সকলো উত্তৰ দিশে গৈছে। কিয়? আমাক লাগে উত্তৰায়ণ গতি। মাঘ বিহুৰ মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে, প্ৰথম 6 মাহৰ বাবে উত্তৰায়ণ গতি আৰম্ভ হয়। কিয়? কাৰণ আমি আছোঁ ভূলোকত। ভূলোকত এবছৰে, দেৱলোকত এদিন হয়। বিজ্ঞানেও এই কথা আজি প্ৰমাণ কৰি দেখুৱালে যে পৃথিৱীৰ পৰা মহাকাশত যিমানে ঊৰ্ধ্বলৈ গৈ থকা হয়, সিমানে সময়ৰ গতি কমি যায়। গতিকে জীৱই যেতিয়া উত্তৰায়ণ কালত, অৰ্থাৎ দেৱলোকত দিনৰ সময়ত শৰীৰেৰে, তেতিয়া সহজে ঊৰ্ধ্বদৈহিক গতি কৰিব পাৰে। দক্ষিণায়ন কালে ৰাতি গ'লে দৰজা কোনে খুলি দিব? সেইকাৰণে বোলে শৰীৰৰ আটাইতকৈ উত্তম সময় উত্তৰায়ণ কাল। সেয়া দেখুৱালে ভীষ্ম মুখ্যৰ জৰিয়তে। কিন্তু এতিয়া আমি কলিযুগৰ মনুষ্য, সাৱধানে চলিব লাগিব। কলিক সেইকাৰণে ক'ত দেখুৱালে? ৰজা পৰীক্ষিত তেওঁৰ দ্বাৰা কলিৰ নিগ্ৰহৰ জৰিয়তে। আমি সকলোৱে জানো যে কলিক ক'ত থাকিবলৈ দিলে। জড়িত খেলে যোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জড়িত, এহি 4 স্থান দিলোঁ বংশ গঞা দ্বৈত। যোৱা পাশা খেলাৰ কাৰণে মহাৰাজ যুধিষ্ঠিৰৰ দৰে ধৰ্মৰাজৰ কি অৱস্থা হৈছিল, নহয়নে? সেইখনেই যোৱা নহয়নে? তাচপাত দুখিলামান লৈ যে কেইজনমান বহে, দেৱালী আহিলে চাকি গছ নজ্বলেও আজিকালি আপোনাৰ ব্যৱস্থা হৈছে চকৰি খেল যে, আপোনালোকৰ ফালে কি কয় নাজানো, সেইখনো যোৱা খেলেই। কাৰোবাৰ পৰা 10 টকা ঠগি পেলাই 100 টকা এটা লাভত ঘৰখনলৈ, সেইটো লাভ নহয়, সেইটোৰ পৰা বেয়া প্ৰভাৱ এটা আহে। কলি মানে কি? বেয়া। আৰু এইখিনি কেৱল শৰণীয়া ভজনীয়া ভকতৰ বাবেই নহয়, মানুহৰ বাবেই, মনুষ্য মাত্ৰৰ বাবে। য'ত বেয়া বস্তু এটা আছে, বেয়া প্ৰভাৱ এটা আছে, সেইটো জীৱনৰ পৰা আঁতৰাই ৰখা প্ৰয়োজন। দ্বিতীয় দিলে সুৰাপানৰ কথা চাওকচোন, বেলেগকৈ ক'বই নালাগে। কেঁচুৱা ল'ৰাটোও মাটিত বগাই বগাই খোজকেইটা পোন কৰিব বিচাৰে, নহয়নে? সেইটো চিন্তা কৰিব পৰা হোৱাই নাই, খোজকেইটা পোনাব বিচাৰিছে। এইফালে এইজনে যদি খোজ বেকা হয়, কিবা এটা খাই লেং খাই পৰি থাকে, তেতিয়াহ'লে মানসিকতাটো ক'ত থাকিল, নহয়নে? সেইকাৰণে অন্ততঃ সেইটো চিন্তা। ঈশ্বৰে ইয়াত ভাল বস্তু ভৰাবলৈ দিছে। জমেও বোলে দয়া উপযোগে আৰু মই ইয়াত বোলে ৰিফাইন তেল ভৰাওঁ, গৰম লোহা গৰম কৰি ভৰাওঁ,
কিন্তু এইকেইটা মনুষ্যই কি কৰিছে বোলে, ইয়াতে বোলে সেই গেলা পচা দ্ৰব্যসোপা শৰীৰটোত ভৰাই পেলাই কিডনীটো লিভাৰটো ধ্বংস কৰি মৰিছে। যমও বোলে পুতৌ উপজে। সেইখিনি পুতৌ উপজে আমি জীৱনটো পাইছোঁ ইমান সুন্দৰ এটা জীৱন, আমি নিজকে জীৱশ্ৰেষ্ঠ বুলি কওঁ ন। ঈশ্বৰৰ আটাইতকৈ বোলে উত্তম সৃষ্টি মনুষ্য, তেতিয়াহ'লে উত্তম ৰূপত জীৱন যাপনটো কৰিব লাগে। অন্ততঃ সাধাৰণ কথাকেইটাত খোৱা বোৱা, আচাৰ আচৰণ, বাক্য বচন, গমনাগমনৰ ক্ষেত্ৰত। ইয়াৰ পাছতে ক'ত দিলে, য'ত পৰস্ত্ৰী সংগ হ'ব, য'ত প্ৰাণী হিংসা হ'ব। প্ৰাণী হিংসাৰ কথা বৰকৈ নকওঁ, মাছ মঙহৰ কথা ক'লে ৰাইজে বৰ বেয়া পায়। কিন্তু কথা হ'ল কি, এটা চিন্তাই, ভক্তি মাৰ্গত এটা চিন্তাই, ক'ত পাপ হৈছে পুণ্য হৈছে সেইটো চে মতলব নাই। মতলব হৈছে কি, মোৰ ভোজনৰ বাবে যাতে অন্য জীৱ এটা কষ্ট নাপায়। মই ঈশ্বৰৰ ওচৰত চাকি গছ জ্বলাইছোঁ যে পৰিয়ালটোক মোক ভালে ৰাখিবা। মই যদি আনৰ পৰিয়াল এটা ধ্বংস কৰোঁ, ঈশ্বৰে তেতিয়াহ'লে ভাল পাবনে? সেই সাধাৰণ চিন্তাটো। কাৰণ সেই জীৱকেইটাৰো জীয়াই থকাৰ অধিকাৰ আছে, নহয়নে? বোলে ঘৰত মৰা নাই নহয়, বাহিৰৰ পৰাহে আনিছোঁ। বাহিৰত কোনে মাৰিছে আমি নাজানো নহয়, মৰাৰ পাছত কোনে গম পায়। অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয়ী সংস্কৰ্তা চুপহৰ্তা চখাজকাশ্বতী ঘাতকা অনুমতিদাতা কটা বচা গৰুতা কিনোতা খাওঁতা বাহোঁতা ৰান্ধোতা ধোঁতা সমানে আত্মকাৰে বধভাগী হয়। গতিকে জীৱনটো বধভাগী নোহোৱাকৈ পাৰ কৰোঁচোন। প্ৰটিন ভিটামিন এইবিলাক ঈশ্বৰে প্ৰকৃতিত উপলব্ধ কৰিছে এই শৰীৰটোৰ পৰ্যাপ্ত পোষণৰ বাবে, তাৰ ওপৰত নিৰ্ভৰশীল নহয়। সেইটো হৈছে ভক্তি। ধৰ্মৰ ক্ষেত্ৰত মই কিমান কথা জানো সেইটো জৰুৰী নহয়, মোৰ আচৰণত কিমান শুদ্ধতা আছে সেইটোৱে নিৰ্ধাৰণ কৰে ঈশ্বৰৰ প্ৰতি মোৰ কিমান ভাৱ আছে। ৰৌ মাছৰ পিচ লৈ যদি হৰি ওৰাম ক'বলৈ, তেতিয়া মাধ মাৰটো মোৰ ওপৰতে পৰিব। ঈশ্বৰে কৈছে এইখিনি বস্তু মই নাখাওঁ। এতিয়া ল'ৰা ছোৱালীয়ে নোখোৱা বস্তুটো যদি মাকে আৰু মুখত খোৱা শুন বুলি তুলি দে, হাতখন নেচাৰি পঠাবনে? নেখোৱা বস্তুটো কিয় মুখত দিছা? ঈশ্বৰে কৈছে মোক এইখিনি অৰ্পণ নহয়। কোনে কি খাইছে কি নাখাইছে তাত ক'বলগীয়া নাই। অন্ততঃ ধাৰ্মিক দৃষ্টি আৰু বৈষ্ণৱ মাৰ্গৰ সৈতে লেটিপেটি কৰি এই অভক্ষণীয় দ্ৰব্যখিনি অন্ততঃ ভক্ষণ হ'ব নালাগে। নহ'লেতো পালনাম পাতিও পিছদিনা মাছভোজ খোৱাৰ উদাহৰণ আমাৰ সমাজত আছে। এইবিলাক ক'লে কথা ওলাই যায়, কিন্তু অন্ততঃ এইটো চিন্তা কৰাৰ প্ৰয়োজন। আগমুহূৰ্তত ইমান কায় কষ্টে বতে বিধান থাকি আমি নামষাৰ পাতিলোঁ, পাঁচ মুহূৰ্তত যদি অভক্ষণীয় দ্ৰব্যটো খাই পেলাই এইটো ষষ্ঠী স্নানৰ নিচিনা হ'লনে? বৈষ্ণৱ মাৰ্গত সেইখিনি নিষিদ্ধ। নহ'লে আমাক ক'ব ন, এই তোমালোকে কি ধৰ্ম কৰিছা, আগমুহূৰ্তত নাম গ'লা, 5 দিন মুহূৰ্তচোন মাছে মঙহে খায়েই দিলা। আৰু মাছে মঙহে বুলি কেলৈ কোৱা আছে? মাছটো জীৱটোৰহে নাম, চাবলৈ গ'লে সেইটোচোন মাংসই। যেনেদৰে কুকুৰাটো নামহে, হাঁহজনী নামহে, মাংস নহয় জানো? আৰু প্ৰকৃততে চাবলৈ গ'লেতো মৎস্যহে প্ৰথম পৰিত্যাগ কৰিব লাগে। মৎস্যাদ সৰ্বমাংসাদ তস্মাদ মৎস্যাদ বিবৰ্জয়ত, মাছে সকলো জীৱৰ মাংস খায়। সেইকাৰণে বোলে প্ৰথম বৈষ্ণৱ মাৰ্গত, উপাসনাৰ মাৰ্গত যদি যাব বিচাৰে প্ৰথমতে মৎস্যহে বৰ্জন। গতিকে অন্ততঃ এইটো চিন্তা যে মই নিজৰ খোৱা বোৱাৰ বাবে যাতে অন্য জীৱ এটা মই হিংসা নকৰোঁ। তেতিয়াহ'লে বুট মাহটোত জীৱ নষ্ট নাই হয়নি? বুট মাহটোতো হৈছে, সেইকাৰণে নিৰামিষ ভোজনতো পাপ আছে। নিষ্পাপ কৰিলে প্ৰথম ঈশ্বৰক সোধাব লাগে, বুট মাহটো তেতিয়াহ'লে কেনেকৈ সোধাম? কাৰণ তাত থকা জীৱ ইমান চেতনাপ্ৰাপ্ত নহয় যে তাত আপুনি মই দাঁতেৰে চুবাওঁতে সি অনুভৱ কৰিব। সিহঁতৰ নাৰ্ভাছ ছিষ্টেম নাই, স্নায়ৱিক তন্ত্ৰ নাই, কিন্তু দুঠেঙীয়া চাৰিঠেঙীয়া কেইটাৰ আছে। সিহঁতি কষ্ট অনুভৱ কৰে, আৰু কষ্ট অনুভৱ কৰিলে কি হয়, সিহঁতৰ শৰীৰত কিছুমান বেয়া ৰসায়ন নিৰ্গত হয়, এণ্ডটক্সিন। আৰু সেইসোপাকে আনি যদি ভাজি খোৱা হয় তেতিয়া বেলেগকৈ বিষ খাব নালাগে। ঈশ্বৰে ভাল শৰীৰটো দিছে ভালকৈ ৰাখিবলৈ, নহয়নে? ভাগৱতৰ মাৰ্গে বুজাই দিয়ে কেনেদৰে সুখে শান্তিৰে এই সংসাৰত দিনকেইটা পাৰ কৰিব লাগে। নহ'লে ভাবি থাকে যে ভাগৱত মাৰ্গত গ'লে ঢেৰ নীতি নিয়মৰ মাজত থাকিব লাগিব, ইটো খাব নোৱাৰিম সিটো খাব নোৱাৰিম। সেইখিনি কিয়? এটা সংযমিত প্ৰণালীবদ্ধ প্ৰক্ৰিয়াৰে জীৱনটো পাৰ কৰিবলৈ, সেইকাৰণে সেইখিনি ব্যৱস্থা। কাৰণ আচাৰো পৰমো ধৰ্ম, আচাৰেই হৈছে পৰম ধৰ্ম। বিনা সদাচাৰত ধৰ্ম বৰ্তি থকা সম্ভৱ নহয়। ভাগৱত নামানো বুলি কোৱাজনক ভাগৱত দ্ৰোহী বুলি কোৱা হোৱা নাই, যে ধৰ্মক জানিয়ে যিটো অধৰ্ম আচৰে, ধৰ্মটোক জনাৰ পাছতো যি অধৰ্ম আচৰণ কৰে, শৌচাচাৰ সদাচাৰ নামানে জীৱনে, নানা জ্ঞান থাকন্তেও নাহিকে তাৰ লাভ, ভাগৱতৰ দ্ৰোহী সিটো জানি বাহা বাপ। যি ধৰ্মক জানি অধৰ্ম কৰে, সদাচাৰ শৌচাচাৰ পালন নকৰে, ঢেৰ জ্ঞান থাকিলেও তাৰ পৰা লাভ নহয়, সেয়া বোলে ভাগৱত দ্ৰোহী সেইজনহে। মই যদি কৰিছোঁ তেতিয়া ময়ো সেইখিনিত ভাগৱত দ্ৰোহী হ'ম। আৰু মোৰ স্থিতিয়ে নিৰ্ণয় কৰিব মোৰ ভিতৰত কিমান শুদ্ধতা আছে। যদি ঊৰ্ধ্বগামী হয় শুদ্ধতা আছে, যদি নিম্নগামী হয় তেতিয়াহ'লে জানিব তাত শুদ্ধতা নাই। আৰু তৃতীয়তে যদি আমি চাওঁ, ক'ত দিলে? প্ৰাণী হিংসা হৈ গ'ল, পৰস্ত্ৰী সংগ হ'ল, গৃহস্থীৰ পঞ্চসোণা। আজিকালি কিছুমান ব্যৱস্থা বাৰু কমিলে, বস্ত্ৰ পৰিধান কৰোঁতে, ঢেঁকীত ধান বাঁধোতে, পানী তোলোতে, ঘৰ সাৰোঁতে কিছুমান জীৱন নষ্ট হয়। সেই পঞ্চসোণা পাপ ক'ত নিবৃত্তি হয়? ভগৱন্তৰ নাম কীৰ্তনত। ইয়াৰ পাছত ক'ত দিলে? হিমাখালত।
এতিয়া সীমাখাল হিন্দুস্তান পাকিস্তানৰ পৰা আপোনাৰ ককাই ভাইলৈকে সীমাখালটোক লৈ গোটেই জীৱনটো কিছুসকলৰ মাজত দন কাজিয়া হৈ থাকে, হয়নে? খোলাকৈ কৈছোঁ আৰু ভাতৃপ্ৰেমৰ ক্ষেত্ৰত এটা চাওক, হিৰণ্যাক্ষক যেতিয়া ভগৱন্ত বৰাহৰ ৰূপ ধৰি বধ কৰি থৈ গ'ল, কশিপুৰে কি বুলি ভাবিছিলে? মোৰ ভাতৃক যেতিয়া বোলে নাৰায়ণে বধ কৰি থৈ গ'ল, গতিকে মই নাৰায়ণৰ পৰা প্ৰতিশোধ ল'ম, হয়নে? ভাতৃ হত্যাকাৰী বুলি বিষ্ণুকে ভাবি ল'লে আৰু স্বয়ং বিষ্ণুৰ বিৰুদ্ধে গুচি গ'ল। কিয় গুচি গ'ল? ভায়েকক মাৰি থৈ গ'ল কাৰণে। দৈত্য আছিল যদিও ভাতৃৰ প্ৰতি কিমান প্ৰেম আছিল চাওক, যদিও সেইটো বিৰূপ ভাৱত দেখুৱাইছে। আৰু এতিয়া যুগৰ ভাতৃপ্ৰেম চাওক, তেতিয়া হিৰণ্যাক্ষই বধি থৈ গ'ল কাৰণে হিৰণ্যকশিপুৰে জগতৰ ঈশ্বৰৰ শত্ৰু বুলি ভাবি ল'লে। এইফালে আকৌ সেই একে ককাই ভাইৰ মাজত বোলে গোটেই জীৱনটো মাত বল নাই, বোলে কেলৈ? সীমাখালটোৰ কাৰণে, মাটি বাৰীকণৰ কাৰণে। যিটো সংস্কাৰ আগতে দৈত্যৰো আছিল, এতিয়া যদি মানুহৰ মাজত নাই, আমি কি ভগতি কৰিম? সেইকাৰণে সাধাৰণ কথাবিলাক, আৰু এইবিলাক কথা শাস্ত্ৰত বহুত তাত্ত্বিক ৰূপত আমি চাব নালাগে, নিজে চিন্তা কৰিলে আমি নিজেই পাওঁ। কিন্তু এইখিনি কথাই আমাৰ অভাৱ। ভগৱান কৃষ্ণৰ জন্মকৰ্মৰ কথা আমি নকওঁ, সকলোৱে জানে, নহয়নে? কাৰাগাৰত জন্ম হৈছিল বুলি, বসুদেৱ দৈৱকীৰ জৰিয়তে আৱিৰ্ভাৱ হৈছিল। আজি ভাগৱত চৰ্চা অসমখনত যেনেকৈ বৃদ্ধি পাইছে, কোনেও কাকো ভাগৱতত ক'ত কি আছে বুজাই কোৱাৰ প্ৰয়োজন নাই। বেছিকখিনি আমাক লাগে, এইখিনি বেছিকখিনি, নহয়নে? কাৰণ ভেটিটো যদি ভালকৈ নবনায়, তাৰ ওপৰত অট্টালিকা বনাই লাভ নাই নহয়। ভেটিটো আমি যিমান পাৰোঁ সিমান দৃঢ়তাৰে বনাব লাগিব, আৰু এই ভেটিটো আমি নিজৰ ভিতৰত বনাব লাগিব, সমাজত নহয়। নহ'লে আমি ভাবি থাকোঁ যে এই সমাজত ইমানবিলাক কৈছোঁ, সমাজ পৰিৱৰ্তন নহয়। সমাজ পৰিৱৰ্তন কৰা দায়িত্ব আপোনাক মোক ঈশ্বৰে দিয়া নাই নহয়। ঈশ্বৰে আপোনাক মোক নিজৰ পৰিৱৰ্তনৰ দায়িত্ব দিছে, আৰু নিজেই পৰিৱৰ্তন হ'লে পৰিৱেশটো ঠিক ঠাক লাগি যাব। কিন্তু যদি মই নিজক পৰিৱৰ্তন কৰিব পৰা নাই, পৰিৱেশটো কেতিয়াও ঠিক ঠাক নহয়। সেইকাৰণে প্ৰথম নিজৰ পৰিৱৰ্তন। ভাগৱতৰ দিশখিনি হৈছে অন্তৰ্মুখী। এতিয়া চাওকচোন, সেই কলি প্ৰসংগৰ পৰা প্ৰভাৱত পৰিলে, অন্তিমত ক'ত স্থান দিলে? সোণত। সেই সোণৰ প্ৰভাৱত পৰাৰ কাৰণে মহাৰাজ পৰীক্ষিতৰ কি গতি হ'ল? জৰাসন্ধৰ সেই সোণৰ মুকুটটো পিন্ধাৰ কাৰণেতো মৃগয়া কৰাৰ ইচ্ছা উপজি উঠিল। তেতিয়া কলিৰ প্ৰভাৱত যেতিয়া ব্যক্তি এজন পৰি যায়, তেতিয়া সেই জীৱটোৰ কেনেকুৱা গতি হয়, সেয়া উদাহৰণ ৰূপতেচোন ৰজা পৰীক্ষিত, ইমান এজন শ্ৰেষ্ঠ বৈষ্ণৱ, কিন্তু কলিৰ প্ৰভাৱত খন্তেকৰ বাবে পৰাৰ বাবে সেই সমীক মুনিৰ ডিঙিত মৰা সৰ্পটো আঁৰি থৈ গুচি আহিলে, আৰু সেইবাবে তেওঁ অভিশাপ। এতিয়া এইখিনিতে প্ৰশ্ন এটা আহে, প্ৰসংগ এটা আহে, শৃংগী মুনিয়ে যে অভিশাপ দিলে যে তোমাক মোৰ পিতৃ সমীকৰ ডিঙিত তুমি মৰা সৰ্প আঁৰিলা কাৰণে তোমাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰি মাৰিব। শৃংগী মুনি যদি ইমানেই খং উঠিছিল, তেতিয়া 7 দিনৰ পাছত মৰিব বুলি কেলৈ ক'লে? আজিয়ে মৰি থাক বুলি কেলৈ নক'লে? শৃংগী মুনি এইটো ভাবিতো অভিশাপ দিয়া নাছিল যে মই অভিশাপ দিলে তেওঁ এতিয়া শুকদেৱৰ ওচৰলৈ যাব, শুকদেৱে তেওঁক ভাগৱত কওঁতে 7 দিন লাগিব, 7 দিনৰ পাছতহে মৰিবলৈ মই অভিশাপটো দিওঁ। কিয়? সেই অভিশাপটো কেৱল সেই পৰীক্ষিতৰ বাবেই নহয়, সেই অভিশাপটো আপোনাৰ মোৰ জীৱনতো প্ৰযোজ্য। আপুনিও মই অভিশপ্ত, কাৰণ আপোনাৰ মোৰ অধোগতিটো হ'লে এই 7টা দিনৰ ভিতৰতে হ'ব, আৰু ঊৰ্ধ্বগতি হ'লেও 7টা দিনৰ ভিতৰতে হ'ব। ৰজা পৰীক্ষিতৰ ওচৰত যিদৰে 7টা দিন আছিল, আপোনাৰ মোৰ হাততো 7টা দিনেই আছে। এই 7টা দিনৰ ভিতৰতে গতি পালেও পোৱা, অধিগতি পালেও পোৱা। সেই অভিশাপ পোৱাৰ লগে লগে ৰজা পৰীক্ষিত তেতিয়া চিন্তিত হৈছে ন, যে গৃহ অন্ধকূপত কৰিলোঁ মই পাপ, যে গোটেই জীৱনটো মই ভোগ কৰিয়ে পাৰ কৰি দিলোঁ, এতিয়া বোলে কৃষ্ণৰহ প্ৰসাদত পাইলোঁ ঋষি হ'ব। ঈশ্বৰে বোলে কৃপাহে কৰিলে, অভিশাপৰ জৰিয়তে মোৰ মনলৈ বিৰক্তি ভাৱটো আনি দিছে। জানন্ত বিফলে মৰে, সন্তৰ সন্ততি সাপ দিয়াই উপজাইলা মোৰ বিৰকতি। অভিশাপৰ জৰিয়তে মোৰ মনলৈ বিৰক্তি ভাৱটো এৰি দিছে। মোৰ হাতত 7টা দিনহে আছে। সেইকাৰণে ক'লৈ গৈছে? সৎসংগ। যি ৰজা পৰীক্ষিতে গৰ্ভতে ভগৱন্তৰ দৰ্শন পাইছিল, সেই ৰজা পৰীক্ষিতৰ গতিটো কিন্তু সৎসংগৰ জৰিয়তেহে দেখুৱাইছে। আজি যেতিয়া ঋষিমুনি ওচৰলৈ গ'ল, ক'লে যে 7 দিনৰ ভিতৰতে তেওঁ কেনেকৈ গতি পাব। তপ জপ যজ্ঞাদিৰ কথা কৈছিল, কিন্তু 7টা দিনৰ ভিতৰতে সম্ভৱ নাছিল ইমান শুদ্ধতাৰে সেইখিনি আচৰণ কৰি গতি পোৱাটো। চিন্তা কৰি পেলাই উত্তৰ মুখলৈ মুখ কৰি গংগাৰ পাৰত বহিছে। সেইখিনিতে আৰু এটি কথা আহে, ৰজা পৰীক্ষিতে কিন্তু শুকদেৱক বিচাৰি যোৱা নাই, শুকদেৱ নিজেই আহিছে। কেনেকৈ গম পালে? ভক্তি মাৰ্গত যেতিয়া ব্যক্তিজনে কিবা এটা বিষয় বস্তু জানিবলৈ, বুজিবলৈ, লাভ কৰিবলৈ বিচাৰে, তেতিয়া তেওঁ নিজেই ক'ৰবালৈ যাব লগা নহয়, জীৱনত সেইটো ঈশ্বৰে উপলব্ধ কৰাই দিয়ে। ৰজা পৰীক্ষিতে সেইটো ভাৱনাত বহিছিল নে? মোক 7 দিনৰ ভিতৰতে মুক্তিৰ বাবে এটা উত্তম মাধ্যম লাগে। সেইকাৰণে তেওঁ জীৱনত সেই শুকদেৱৰ আগমনৰ জৰিয়তে সেয়া ঈশ্বৰে উপলব্ধ কৰাই দিয়ে। এইখিনি প্ৰসংগৰ জৰিয়তে প্ৰথম স্কন্ধ সম্পূৰ্ণ হয়। ইয়াৰ পাছতেহে দ্বিতীয় স্কন্ধ, ভাগৱত মহাধৰ্ম কথন। ভাগৱত মহাধৰ্ম কথনৰ কথা ক'বলৈ যাওঁতে চাওকচোন, মহাপুৰুষে আমাক 3 শাৰীত মাত্ৰ ধৰ্ম বান্ধি দিলে।
যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কেতিয়াও পৰধৰ্ম বুলি কাকো নিন্দা নকৰিবা, কাৰণ সকলোৰে ভাৱবিলাক বেলেগ বেলেগ, যত ভাৱ তত ভৱতি, যেনে ধৰণৰ ভাৱ থাকিব তেওঁ তেনে অনুৰূপতেই গতি পাব। আৰু ভগৱন্তই এটা কথা কৈছে যে ইয়ে যথা মাং প্ৰপদ্যন্তে তাং তথৈব মাং ভজাম্যহম, যে যিয়ে যি ভাৱনাত মোক ভক্তি কৰে সেই অনুৰূপতেই মই তেওঁক কৃপা কৰোঁ। এতিয়া পৰধৰ্ম বুলি কোৱাৰ লগে লগে এনেকুৱা এটা নহয়, পৰধৰ্ম বুলি আচলতে একোৱেই নাছিল মোৰ বা আনৰ বুলি, কিন্তু আমি মানুহে যেতিয়া ভাগ কৰি ল'লোঁ, গুৰুজনাই সেই স্তৰলৈ আহিও আমাক বুজাইছে যে কেতিয়াও পৰধৰ্ম বুলি ভাগৱত মাৰ্গৰ প্ৰথমটি লক্ষণ দেখুৱাইছে। চাওক যে তেওঁ কেতিয়াও পৰধৰ্ম বুলি কাকো নিন্দা কৰিব নোৱাৰিব। শৈবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল, সকলো ধৰ্মৰ প্ৰতি সন্মান, তেওঁলোকৰ পৰাও যি যি শিকিব লগা আছে আমি শিকাত গুৰুত্ব এটা দিব লাগে। খোলাকৈ কৈছোঁ, মুছলিমসকলৰ পৰা শিকিবলগীয়া আছে। পাছোতা সময় নামাজ পঢ়িবলৈ যায় নহয়, অকণমানিটোৰ পৰা জ্যেষ্ঠজনলৈকে। আমাৰ আকৌ কিছুমান ল'ৰা ছোৱালীক টানি টুনিহে নামঘৰলৈ আনিব লগা হয়, পুৱা গধূলা ধূপডালো জ্বলাবলৈ সময় নোহোৱা হয়। সেইটো কিন্তু তেওঁলোকৰ পৰা শিকিব লগা আছে। তেওঁলোকে টুপিটো পিন্ধিবলৈ লাজ নকৰে, কিন্তু আমাৰ বহুত আছে এনেকুৱা। ইয়াত আছে বুলি আমি কোৱা নাই, চাবচোন ধুতিখন পিন্ধিবলৈ লাজ কৰে, নামঘৰলৈ আহিবলৈ লাজ কৰে, ফুটটো ল'বলৈ লাজ কৰে। সেইখিনিত নহয়, আমি যেতিয়া আনক দেখুৱাই পেলাই ভাল চোলা এটা পিন্ধোঁ, ভাল চেণ্ডেল এযোৰ পিন্ধোঁ, জোতা এযোৰ পিন্ধোঁ, গতিকে আমাৰ নিজৰ ধৰ্মৰ নামত যিখিনি পৰম্পৰা আছে সেইখিনিও শুদ্ধতাৰে সম্পূৰ্ণ নিষ্ঠাৰে আচৰণ কৰাটো প্ৰয়োজন। মহাপুৰুষসকলে এইখিনি আমাক দি থৈ গৈছে, নহয়নে? সজাবলৈতো এইখিনি দিয়া নাই, গতিকে আচৰণতো লাগে। তৃতীয়তে চাওকচোন, খ্ৰীষ্টানসকলক বাইবেলৰ কথা সোধকগৈচোন। ইমান যে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ প্ৰসাৰ হৈছে কিয়? হয়, টকাৰ বলত তেনেকুৱা বহুতখিনি হৈছে, সেইটো কথাত আমি সোমাবলৈ নাযাওঁ, কিন্তু মূল কথাটো হ'ল কি, তেওঁলোকৰ চৰ্চাও আছে। বাইবেলৰ কিবা এটা কথা যদি সোধে যায় ফৰফৰকৈ কৈ দিয়ে, কিন্তু আমাৰ ল'ৰা ছোৱালীক সুধিলে গীতা ভাগৱত বাদ দিয়কচোন, ঘোষা কীৰ্তনৰ কথাই আমি ক'ব নোৱাৰোঁ। ঘোষা এজনা গাই দিয়কচোন, দয়াময় অকৃষ্ণই হৈ থাকে বহুতৰ উচ্চাৰণত, নহয়নে? কাহানি বা মেলি চাওঁচোন, তাৰ জৰিয়তেহে পৰিৱৰ্তনটো আহিব। মই ইয়াত কি কৈছোঁ তাৰ জৰিয়তে একো পৰিৱৰ্তন নহয়, নিজে দৈনন্দিন জীৱনত মই কি চৰ্চা কৰিছোঁ তাৰ জৰিয়তেহে প্ৰকৃত পৰিৱৰ্তন আহিব। সেই চৰ্চাখন লাগে। কৰিবা ভূতক দয়া সকৰুণ চিত্ত, সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ, এহি ভাগৱত ধৰ্ম জানা মহাবল, এয়াই বোলে ভাগৱত ধৰ্ম। ইয়াত আৰু বেলেগকৈ ঢেৰ সাংঘাতিক নীতি নিয়ম পালন কৰাৰ কোনো প্ৰয়োজন নাই। এই তিনিটা যেতিয়া জীৱনত থাকিব, তেতিয়া আপুনি কি কৰিব লাগে কি কৰিব নালাগে সেইখিনি ঠিক লাগি যাব। ইয়াৰ পাছতে আহে বিদুৰ মৈত্ৰেয়ৰ সংবাদ। বিদুৰ মৈত্ৰেয় সংবাদত ভগৱন্তৰ অৱতাৰ, লীলা অৱতাৰসমূহৰ কথা প্ৰসংগ। তাৰ পাছতেহে ভাগৱতৰ দশলক্ষণ বৰ্ণনা। এতিয়া দশলক্ষণৰ পোনপ্ৰথমটো লক্ষণ হৈছে সৰ্গ, অৰ্থাৎ ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি। কিদৰে ঈশ্বৰে সৃষ্টিখন নিৰ্মাণ কৰিলে, কিদৰে ঈশ্বৰে আপোনাৰ জীৱসকলক সৃষ্টি কৰিলে, এই সমস্ত বৰ্ণনা তৃতীয়ত আহিছে। চতুৰ্থত আহিছে বিসৰ্গ লক্ষণৰ বৰ্ণনা, ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি, অৰ্থাৎ মনুৰ জৰিয়তে। যেতিয়া ভগৱন্তই পোনপ্ৰথম সৃষ্টিৰ আদিতে মহাপ্ৰলয় যেতিয়া সৃষ্টি হয়, মহাপ্ৰলয় কেনেদৰে সৃষ্টি হয় বোলে, জগতত তিনি প্ৰকাৰৰ প্ৰলয় আছে, নিত্য প্ৰলয়, খণ্ড প্ৰলয় আৰু মহাপ্ৰলয়। নিত্য প্ৰলয় দৈনন্দিন জগতত হৈয়ে আছে, যে আমাৰ আয়ুস কমি কমি গৈ আছে, এই পৃথিৱী গ্ৰহ নক্ষত্ৰসমূহো আয়ুস কমি কমি গৈছে, এইটো নিত্য প্ৰলয় চলি আছে। খণ্ড প্ৰলয়, ব্ৰহ্মাদেৱৰ আধা বছৰ বয়সত জগতত খণ্ড প্ৰলয় হয়, আৰু এজন ব্ৰহ্মাৰ সম্পূৰ্ণ 100 বছৰ আয়ুসত জগতত মহাপ্ৰলয় সৃষ্টি হয়। কেনেকৈ? ব্ৰহ্মাৰ এবছৰ, আমাৰ 4টা যুগ আছে ন, সত্য, ত্ৰেতা, দ্বাপৰ, কলি। সত্য যুগৰ পূৰ্ণই 17,20,000, ত্ৰেতাৰ 12,96,000, দ্বাপৰৰ 8,64,000, কলিৰ 4,32,000। এই 4টা যুগৰ সময়সীমা লগ লাগি এটা দিব্য যুগ হয়। 43,20,000 বছৰে এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ আছে। 30,67,20,000 বছৰে এটা মন্বন্তৰ সৃষ্টি হয়। 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ। এনেকুৱা 14টা মন্বন্তৰ আছে। 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে। এতিয়া 7ম মনু বৈৱস্বতৰ শাসনকাল চলি আছে। এনেকুৱা 14জন মনুৰ শাসনকাল যেতিয়া পাৰ হৈ যায়, তেতিয়া 432 কোটি বছৰে ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টা পাৰ হয়। এটা দিনত তেতিয়াহ'লে কিমান হ'ব? 864 কোটি বছৰে এজন ব্ৰহ্মাৰ এটা দিন। কেনেকৈ সম্ভৱ? ইয়াত 864 কোটি বছৰ পাৰ হৈ গ'লে তাত ব্ৰহ্মাদেৱৰ এটা দিন পাৰ হয়। আমি আছোঁ ক'ত? পৃথিৱীকে ধৰি 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত। এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল মহাকাশত আছে।
এই হাজাৰ হাজাৰ সৌৰমণ্ডলসমূহ লগ লাগি আমাৰ সাতিপতি নামৰ তাৰকাৰাজ্যখন গঠিত। এনেকুৱা হাজাৰ হাজাৰ তাৰকাৰাজ্য লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত। এতিয়া ভূলোকৰ তলত আছে অতল, বিতল, সুতল, মহাতল, তলাতল, ৰসাতল আৰু পাতাল, 7খন ব্ৰহ্মাণ্ড। আৰু এই ভূলোকৰ ঊৰ্ধত আছে আৰু 6খন ব্ৰহ্মাণ্ড: ভূলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক। সত্যলোকত আছে ব্ৰহ্মাদেৱ। হাতে হাতে মিলি 14খন ভুৱন। গতিকে এই ভূলোকৰ পৰা ঊৰ্ধলৈ যিমানেই গৈ থকা হয় সিমানে সময়ৰ গতি কমি যায়। সত্যলোকত সময়ৰ গতি সেইকাৰণে আটাইতকৈ কম। ইয়াত 432 কোটি 864 কোটি বছৰ পাৰ হৈ গ'লেহে ব্ৰহ্মাদেৱৰ মাত্ৰ এটা দিন পাৰ হয়। যেতিয়া ব্ৰহ্মাদেৱৰ এটা দিন পাৰ হয় জগতত খণ্ড প্ৰলয়। ব্ৰহ্মলোকৰ তললৈকে যিমানবিলাক লোক আছে সকলো জলত মগ্ন হৈ যায়। আৰু যেতিয়া 864 কোটি বছৰযুক্ত এটা দিনযুক্ত 100 বছৰ হয় তেতিয়া এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ুস। তেতিয়া জগতত মহাপ্ৰলয় সৃষ্টি হয়। বোলে কেনেকৈ? অনন্তদেৱৰ মুখৰ পৰা অগ্নি প্ৰকট হয়। সেই অগ্নিয়ে সমস্ত ব্ৰহ্মাণ্ডখন বোলে ভস্ম কৰি দিয়ে। আৰু সেই অগ্নি প্ৰৱেশ কৰে জলত, জল প্ৰৱেশ কৰে বায়ুত, বায়ু প্ৰৱেশ কৰে মনত, মন প্ৰৱেশ কৰে প্ৰকৃতিত, প্ৰকৃতি প্ৰৱেশ কৰে পুনৰ নাৰায়ণত। কেনেকৈ? ডাঙৰকৈ যদি খেৰৰ দম এটা দম কৰি থোৱা যায় কিমান দেখিবলৈ কিমান ডাঙৰ লাগে। তাত যদি জুই লগাই দিয়ে সেই দমটো থাকিবনে? নাথাকে নহয়। সেইকাৰণে জগতত প্ৰথম সংহাৰ কাৰ্য ক'ত হয়? অগ্নিত। আৰু চাওকচোন সেই অগ্নিৰ বিশেষত্ব মনুষ্যৰ সৃষ্টিটো আছে। পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰজ যেতিয়া মাতৃগৰ্ভত মিলিত হয় জঠৰাগ্নিৰ নিৰ্দিষ্ট উষ্ণতা থাকিলেহে গৰ্ভৰ বিকাশ সম্ভৱ হয়। সৃষ্টি হৈছে ক'ত? অগ্নিৰ প্ৰভাৱত। আনহাতে মনুষ্যৰ অন্ত্যেষ্টি সংস্কাৰো ক'ত হয়? অগ্নিতেই হয়। অগ্নিয়ে যিকোনো এটা পদাৰ্থ বা বস্তু স্থূল আৰু সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব পাৰে। সেইকাৰণে জগতৰ ধ্বংস কৰিছে যৎপিণ্ডে তৎ ব্ৰহ্মাণ্ডে। সৃষ্টিত যি যি আছে সকলো আমাৰ মনুষ্য শৰীৰত আছে। সেইকাৰণে সৃষ্টিত যি যি ঘটিত হয় সেই সকলোৱে মনুষ্য শৰীৰৰ লগতো ঘটিত হয়। জগতৰ সংহাৰো ক'ত হৈছে? সেই অগ্নিত। অগ্নি ক'ত প্ৰৱেশ কৰে? জলত। জ্বলি থকা খেৰৰ দমটোত যদি পানী ঢালি দিওঁ তাৰ পৰিমাণ অলপ আৰু কমি আহিব, নহয়নে? সিমানলৈকে উদাহৰণে বুজিব পাৰি, তাৰ পাছৰখিনি নোৱাৰি। সেই জল প্ৰৱেশ কৰে বায়ুত, বায়ু প্ৰৱেশ কৰে আকাশত, আকাশ প্ৰৱেশ কৰে মনত, মন প্ৰৱেশ কৰে প্ৰকৃতিত, আৰু প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণত। আৰু তেতিয়া নাৰায়ণে অনন্তকালৰ বাবে যোগ নিদ্ৰা গ্ৰহণ কৰে। আৰু যেতিয়া অনন্তকালৰ বাবে তেওঁ যোগ নিদ্ৰাত থাকে ইয়াৰ পাছত পুনৰ তেওঁ সৃষ্টিৰ বাবে ইচ্ছা জাগ্ৰত হয়, সংকল্প। যিদৰে আমি মানুহে কিবা এটা কাম কৰাৰ আগতে মনত প্ৰথমতে ভাবোঁ ন, সংকল্পটো লওঁ যে এইটো কাম কৰিব লাগিব। মনত ভবাৰ পাছতে কাৰ্যত ৰূপায়ণ কৰোঁ। কিন্তু দেৱতাসকলৰ ক্ষেত্ৰত সেইটো নহয়। তেওঁলোকৰ সংকল্প মাত্ৰকে কৰ্ম কাৰ্যত ৰূপায়ণ হৈ যায়। আমি নিজে মনে ভবাৰ পিছত কৰিব লাগিব তেতিয়া কামটো হ'ব। কিন্তু উচ্চ লোকবিলাকত তেনেকুৱা নহয়। আৰু যেতিয়া নাৰায়ণৰ সংকল্প বুজে যে একোহম বহুশ্যাম, মই বহু হওঁ, সেই সংকল্পৰ জৰিয়তে পোনপ্ৰথম সৃষ্টি হয় তেওঁৰ পৰা প্ৰকৃতি। অনাদিৰূপিণী ঈশ্বৰৰ অৰ্ধকায় ব্যক্ত ভৈলা মহামায়া সৃষ্টিৰ ইচ্ছায়। ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী, প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত উৎপত্তি। তেতিয়া নাৰায়ণে সংকল্প কৰা মাত্ৰকে তেওঁৰ পৰা পোনপ্ৰথম দেৱী মহামায়াৰ সৃষ্টি হয়। আৰু সেই মহামায়াক তেতিয়া দৃষ্টিপাত কৰাৰ লগে লগে তেওঁৰ পৰা মহৎ তত্ত্ব, আৰু মহৎ তত্ত্বৰ পৰা আৰু 3টা তত্ত্ব সৃষ্টি হয়। সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা, ৰাজসিক অহংকাৰৰ পৰা সৃষ্টি হয় পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, মন হোমে একাদশ ইন্দ্ৰিয়। তামসিক অহংকাৰৰ পৰা সৃষ্টি হয় পঞ্চ তন্মাত্ৰ, শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ, আৰু পঞ্চ মহাভূত পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ। এই তত্ত্বসমূহ সৃষ্টি হয়। কোনে সৃষ্টি কৰে? মহামায়াই। সেইবাবে সংসাৰখনক কি বুলি কোৱা হৈছে? মায়াময় সংসাৰ। কেৱল আপুনি মই মায়াত নাই নহয়। মহাপুৰুষে যে লিখিছে ব্ৰহ্মা আদি কৰি জীৱযত, এই সত্যলোকত বহি থকা ব্ৰহ্মাৰ পৰা পাতালৰ নাগ গণলৈকে সকলো জীৱ মায়াৰ সংসাৰত আছে। এই 14 ভুৱন যেনেদৰে সজ্জিত হৈছে ইয়াৰ ওপৰত এটা মায়াৰ আৱৰণ আছে। সেই মায়াৰ আৱৰণটোৰ দুৰ্গটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। সেইকাৰণে দুৰ্গাৰ নামটো আহিছে ক'ৰ পৰা? দুৰ্গৰ পৰা। গতিকে ইয়াত যি হ'ব সকলো মায়াৰ মাজতেই হ'ব। আৰু সেই তত্ত্বসমূহ সৃষ্টি কৰাৰ পাছত নাৰায়ণে সংকল্পৰ জৰিয়তে পোনপ্ৰথম সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱক প্ৰকট কৰে। নাৰায়ণৰ নাভিৰ পৰা ওলাই যোৱা পদুমৰ ঠাৰিডালি হৈছে 14 ভুৱনৰ ক্ৰমটো। তাৰ ঊৰ্ধত কোন আছে? সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ।
আৰু সেই ব্ৰহ্মাদেৱে যেতিয়া ঈশ্বৰে সৃষ্টি ৰক্ষাৰ বাবে আদিতে 4টি শ্লোকত ভাগৱতৰ জ্ঞান দিছিল। কিয় জ্ঞান দিছিল? যেতিয়া প্ৰথমতে ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টি কৰিলে, পোনপ্ৰথমতে তেওঁৰ পৰা অবিদ্যা সৃষ্টি হ'ল, পঞ্চপৰ্ব অবিদ্যা, তম, মোহ, মহামোহ, তামিশ্ৰ আৰু অন্ধতামিশ্ৰ। তেতিয়া দেখিলে ঈশ্বৰে মোক ভাল সৃষ্টি কৰিবলৈ দিছিলে, মইচোন অবিদ্যাহে সৃষ্টি কৰি পালোঁ, গতিকে মই কেনেদৰে ভাল সৃষ্টি কৰিব পাৰিম? বহুকাল বছৰ ঈশ্বৰক তপস্যা কৰি তেতিয়া ঈশ্বৰে শ্ৰীনাৰায়ণে তেওঁক চতুশ্লোকী ভাগৱত প্ৰদান কৰিছিল, যে তুমি এই ভাগৱতৰ জ্ঞান হৃদয়ত ধাৰণ কৰি সৃষ্টি কৰ্ম কৰা। গতিকে গৃহস্থী ঘৰখনতো এইটো সেইটো সংস্কৃতি প্ৰৱেশ কৰাৰ আগমুহূৰ্তত ঈশ্বৰৰ ওচৰত ভক্তি কৰি ঈশ্বৰ ভক্তি পৰায়ণ হৈহে কৰ্মখনত গৃহস্থী ঘৰখনত বা গৃহস্থী আশ্ৰমখনত প্ৰৱেশ কৰাটো ব্যৱস্থা আছিল সৃষ্টিৰ আদিৰে পৰা। ব্ৰহ্মাদেৱক কি কৈছে? অহমেৱাচমেৱাগ্ৰে নান্যদ্যৎসদসৎপৰম, যে হে ব্ৰহ্মা শুনা, যে সৃষ্টিৰ আদিটো ময়ে আছোঁ, মধ্যটো ময়ে আছোঁ, অন্তিমতো ময়ে থাকিম, সকলো মোৰ ইচ্ছাতেই চলিছে। এই কথা মনত তুমি ধ্যান কৰি পেলাই সকলো কাম কৰিবা, তেতিয়া তোমাৰ মোহ নোপজে। কিন্তু যদি মোহগ্ৰস্ত হয়, তুমি যদি ভাবা মই কৰিছোঁ, মোৰ সৃষ্টি মই নিৰ্মাণ কৰিছোঁ, তোমাৰ অহং উপজিব। আৰু সেই অহং উপজিলে তুমি শৃংখলাবদ্ধ ৰূপত সৃষ্টিখন নিয়ন্ত্ৰিত কৰিব নোৱাৰা। কিন্তু তুমি যেতিয়া এইটো ভাবি পেলাই যিকোনো কাম কৰিবা, যে তোমাৰ ঊৰ্ধত এজন আছে, আদিতেও তেওঁ আছিল, এতিয়াও আছে, আৰু তুমি নাথাকিলেও তেওঁ থাকিব, তেতিয়াহ'লে তোমাৰ মনত অহংকাৰটোৱে ঠাই পাব নোৱাৰে। গতিকে চাওকচোন, সংসাৰখনটো যিকোনো কাম কৰোঁতে যেতিয়া আমি এইটো ভাবি লওঁ যে মই এইটো কাম কৰিছোঁ, কিন্তু মোক এজনে চাই আছে, মই এজনৰ নিৰীক্ষণত আছোঁ, আৰু মোক জীৱনত যি যি দিছে সেয়া মই নিজেই গোটাই লোৱা নাই, মই মাধ্যমহে, ঈশ্বৰে দিছে কাৰণে পাইছোঁ, তেতিয়া নিজৰ অধিকাৰটো আমি তাত নেদেখুৱাওঁ, অহংকাৰটো তাত যুক্ত নহয়। আৰু অহং আৰু অধিকাৰ যেতিয়া আঁতৰি থাকে, তেতিয়া সংসাৰৰ লৌকিক কৰ্মটো ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। কিন্তু যদি অধিকাৰ দেখুৱায়, মোৰ মতে চলিব লাগিব, মোৰ কথাই, মোৰ ঘৰৰ মানুহে, তেতিয়াহ'লে তেওঁ সেই স্থিৰতাটো প্ৰাপ্ত কৰিব নোৱাৰে। কিন্তু ঈশ্বৰে দিছে কাৰণে পাইছে, তেওঁ এটা স্বাধীন জীৱন আছে, এওঁৰো এটা স্বাধীন জীৱন আছে। এই ভাৱত যেতিয়া আগবাঢ়ে, তেতিয়া তেওঁ মোহগ্ৰস্ত নহয়। আৰু সেই ব্ৰহ্মাদেৱে তেতিয়া পোনপ্ৰথমতে সৃষ্টি কৰিলে, প্ৰকট কৰিলে 4জন কুমাৰক, 4 সিদ্ধ, তাৰপাছত এই নাৰদদেৱৰ পাছত কোন আছিল? একাদশ ৰুদ্ৰ, একাদশ ৰুদ্ৰৰ পাছত 9জন প্ৰজাপতি, ভৃগু, পুলস্ত, ক্ৰতু, মৰিচি, বশিষ্ঠ, অত্ৰি আদি 9জন ঋষি। কিন্তু সেই 9জন ঋষিকো যেতিয়া ব্ৰহ্মাদেৱে ক'লে যে তোমালোকে প্ৰজা সৃষ্টি কৰা, কিন্তু সংসাৰ ধৰ্মত তেওঁ প্ৰবৃত্ত হ'ব নোৱাৰিলে, কাৰণ তেতিয়ালৈকে তেওঁ স্ত্ৰী তত্ত্বটো প্ৰকট কৰা নাছিলে। আৰু তেতিয়াই সংকল্প কৰি ব্ৰহ্মাদেৱে নিজৰ সু অংশৰ পৰা স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক প্ৰকট কৰিছিলে। সেইবাবে মনুষ্যৰ আদি পিতৃ বুলি কাক কোৱা হয়? মনুক। মনুৎপন্নাদিতি মনুষ্য, মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয়। সেই স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপাই হৈছে মনুষ্য কুলৰ আদি পিতৃ বুলি কোৱা হয়। আৰু সেই মনুৱে সৃষ্টিৰ প্ৰথমখন সংবিধান লিখিছিল, মনু সংহিতা। বহুসকলৰ মাজত ভুল ধাৰণা আছে, ডক্টৰ আম্বেদকাৰৰ দিনত কি হৈছিল, বহু মনু সংহিতা ইউনিভাৰ্চিটি স্কুল কলেজৰ আগত জ্বলোৱাও হৈছিল, তাত বহুতবিলাক জাতি ভেদ ইত্যাদি ঢেৰ কথা আছে বুলি। কিন্তু মনু সংহিতা আমাৰ সমাজত দুখন আছে, এখন হৈছে অৰিজিনেল মনু সংহিতা, আৰু এখন হৈছে ব্ৰিটিছসকলে ভাৰতীয় সমাজ ব্যৱস্থাটোত বিশৃংখলতা সৃষ্টি কৰিবলৈ মেক্স মুলাৰৰ জৰিয়তে প্ৰাধান্যতাত লিখা। আমাৰ সাধাৰণ মানুহে সেইখন মনু সংহিতাই ভাবি থাকে, কিন্তু অৰিজিনেল মনু সংহিতা যিদৰে চাওকচোন, অসমীয়া ডিক্সনাৰী এখন ভাগৱত বুলি কওঁতে আমাৰ চাওকচোন আটাইতকৈ পুৰণা ভাগৱত প্ৰিণ্টিং হিচাপে দত্ত বৰুৱা, সৈন্যান দত্ত বৰুৱা, নহয়নে? এতিয়া কোনোবা বাহিৰৰ মানুহ কেইজনমানে আহি যদি ইয়াত ছপা কল এটা খুলি পেলাই ভাগৱতত কিছুমান অপ্ৰয়োজনীয় কথাসমূহ যদি ছপা কৰি উলিয়াই দিয়ে, তাৰপৰা সেই ভাগৱত পঢ়ি যদি কয় ক'তা ভাগৱততচোন এনেকৈহে লিখা আছে, তেতিয়াহ'লে সেইটো কথা মান্য হ'ব জানো? কেতিয়াও মান্য নহয়, কাৰণ অৰিজিনেল অৰিজিনেলখনত কিটো আছে সেইটোহে আমাক লাগে। গতিকে অৰিজিনেল কোনটো সেইটো চাই পেলাইও গ্ৰন্থখন অধ্যয়ন কৰাৰ প্ৰয়োজন। বাৰু যাই হওক, সেইটো বেলেগ কথা। সেই মনু আৰু দেৱী শতৰূপাৰ 3গৰাকী কন্যা, আকুতি, প্ৰসূতি আৰু দেৱসূতি, আৰু 2জন পুত্ৰ, ৰজা উত্তানপাদ আৰু ৰজা প্ৰিয়ব্ৰত। প্ৰিয়ব্ৰত হৈছে জ্যেষ্ঠ। এতিয়া আকুতিক বিয়া দিছিল ৰুচি প্ৰজাপতিলৈ। এতিয়া 4ৰ্থ স্কন্ধ মনু বংশ, ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি, অৰ্থাৎ মনুৰ পৰা সন্তানসকলৰ কেনেকৈ জন্ম হ'ল, মনু বংশ কিদৰে বিস্তাৰ হ'ল, কাৰণ ভাগৱতৰ এটা লক্ষণ কি, মনুৱন্তৰ, মনুৰ শাসনকাল ভেদে লীলাসমূহ কি কি আছিল, সেই মনু বংশৰ কথা ক'বলৈ গৈ কি আহিছে, আকুতিৰ পৰা
আকুতিক বিয়া দিছিল ৰুচি প্ৰজাপতিলৈ, প্ৰসূতিক কালে দিছিলে দক্ষ প্ৰজাপতিলৈ, দক্ষৰ কথা এতিয়া ওলাব, আৰু দেৱহূতিক দিছিল ঋষি কদৰ্মলৈ। সেই ঋষি কদৰ্ম আৰু আই দেৱহূতিৰ সন্তানেই হৈছে ভগৱান কপিল, যি কথা এই তৃতীয় স্কন্ধৰ শেষ অংশত কপিল চৰিতত আমি পাওঁ। এতিয়া চতুৰ্থ স্কন্ধত পোনপ্ৰথমতে আৰম্ভ হৈছে মনুবংশ কথন। ৰজা প্ৰিয়ৱতৰ কথা আহে ভাগৱতৰ পঞ্চম স্কন্ধত। এতিয়া চতুৰ্থত আহে কনিষ্ঠ পুত্ৰ উত্তানপাদৰ কথা। উত্তানপাদ ধ্ৰুৱৰ পিতৃ। চাওকচোন মনুবংশৰ কথা ক'বলৈ যাওঁতে আহিছে দক্ষৰ কথা। দক্ষলে মনুৰ পুত্ৰী প্ৰসূতিক বিবাহ দিছিল, আৰু সেই প্ৰসূতিৰ পৰাই কাৰ জন্ম হৈছিল? দেৱী সতীৰ, নহয়নে? শিৱ দক্ষৰ বিৰুদ্ধৰ প্ৰসংগ আহে যে দক্ষ প্ৰজাপতি এজন বৈষ্ণৱ আছিল, কিন্তু বৈষ্ণৱ আছিল যদিও তেওঁ কেতিয়াও শিৱৰ ঈশ্বৰত্বটো স্বীকাৰ কৰা নাছিল, শিৱক ঈশ্বৰ বুলি তেওঁ গ্ৰহণ কৰা নাছিল। আৰু সেইবাবে নিজৰ সহজ ভাৱত কৈছোঁ, নিজৰ জীক স্বয়ং মহাদেৱলৈ বিবাহ দিয়াৰ পাছতো মহাদেৱৰ ঈশ্বৰত্বটো স্বীকাৰ নকৰাৰ বাবে দাম্ভিকতাত তেওঁ আয়োজন কৰা যজ্ঞলৈ সকলো দেৱী দেৱতাক নিমন্ত্ৰণ কৰি স্থান দিলে, কিন্তু মহাদেৱক নিমন্ত্ৰণ নিদিলে। কাহিনীটো আমি সকলোৱে জানো, নহয়নে? কম বেছি পৰিমাণটো জানে শিৱ দক্ষৰ কথা, নহয়নে? জানেনে বাৰু আইসকল? অকণমানটো জানে, বুজি পাইছে চাগে কি ক'বলৈ বিচৰা হৈছে। এতিয়া সেইখিনিতে আমি এইটো কথাও জানো যে সতী দেৱীয়ে নিজৰ পিতৃয়ে ইমান এটা শ্ৰেষ্ঠ কৰ্ম কৰিছে, ঘৰখনতে ইমান ডাঙৰ এটা অনুষ্ঠান কৰিছে, যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে, কিন্তু প্ৰজাপতি যে মহাদেৱক নিমন্ত্ৰণ জনোৱা নাই সেই কথা বাৰে প্ৰতি মহাদেৱে বুজালে যে তোমাৰ পিতৃয়ে যিহেতু নিমন্ত্ৰণ দিয়া নাই বুলি, গতিকে যোৱাটো উচিত নহয়। কিন্তু নিজৰ পিতৃয়ে মাতিছে, নামাতিলেও যাব পাৰি বুলি দেৱী সতী গুচি আহিলে, আৰু গুচি অহাৰ পাছতে সতীক দেখাৰ লগে লগে গোটেই দেৱী দেৱতাসকলৰ সন্মুখত মহাদেৱৰ বিষয়ে দক্ষই বহুত তুচ্ছতাচ্ছিল্য বাক্য উচ্চাৰণ কৰিলে, আৰু সেইখিনিকে সহন কৰিব নোৱাৰি তেতিয়া সতী দেৱীয়ে দুখতে কি কৰিলে? যোগৰ বলে শৰীৰটো এৰিলে। আজিকালি ভাওনাবিলাকত ভুলকৈ দেখুৱায়, এই কি ভুলকৈ দেখুৱায়? যজ্ঞ কুণ্ডত গৈ, সকলোতে নহয়, কিছুসকল ভাওনাত কি দেখুৱায়? সতীদেৱীয়ে দুখতে আপোনাৰ সেই যজ্ঞ কুণ্ডত জাপ মাৰি পেলাই শৰীৰটো এৰে। সেইটো হৈছে আত্মহত্যা। সতীয়ে আত্মহত্যা কৰা নাছিল, কাৰণ যজ্ঞ কুণ্ডত আমি যদি চাওঁ যে পূৰ্বতে সকলো লোক ইমান যোগসিদ্ধ আছিল যে প্ৰাণবায়ুক ৰুদ্ধ কৰি পেলাই শৰীৰ এৰিছিল। সেইটো হৈছে এটা যৌগিক ক্ৰিয়া আছে, যাৰ জৰিয়তে প্ৰাণবায়ুক ৰুদ্ধ। যেনেকৈ চাওকচোন, আগতে আপোনালোকে এনেকুৱা কিছুসকল লোক আছিল যিসকলে আপোনাৰ চাই বোলে একদম ভাল তিথি বাৰ নক্ষত্ৰ চাই বোলে মই যাম আৰু দেই দুদিনৰ পাছত বা এদিনৰ পাছত যাম দে, সময় হ'ল নে বোলে মই গুচি যাওঁ। কিয়? তেওঁলোক প্ৰকৃতিৰ সৈতে ইমান সংযুক্ত এটা জীৱন যাপন কৰিছিল। গতিকে ঠিক সতী দেৱীয়ে সেই যজ্ঞকুণ্ডত জাপ দি পেলাই শৰীৰ এৰা নাছিল। সেই স্থানত দুখ অনুভৱ কৰি যোগ বলেৰে প্ৰাণবায়ুক ঊৰ্ধ্বগামী কৰায় এই ব্ৰহ্মতালুৱেদি প্ৰাণবায়ুক বাহিৰ কৰি দিছিল, আৰু তেতিয়া সতী দেৱীয়ে শৰীৰ এৰিলে। এই খবৰটো যেতিয়া মহাদেৱে পালে, কিছুসকল বিষয়বস্তু আজিকালি অকণমান অতিৰঞ্জিত কৰি উপস্থাপন কৰা হয় যে সতী দেৱীৰ শটো লৈ পেলাই মহাদেৱে একদম বিহবলা হৈ চিঞৰি বাখৰি ঘূৰি ফুৰিছে, গোটেই গাত ভস্ম ঢালি নাচিছে। এই দেৱাদিদেৱ মহাদেৱ হয় যোগীসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ, বৈষ্ণৱসকলৰ ভিতৰতো আটাইতকৈ প্ৰথমতে যিজন গণ্য কৰা হয় বৈষ্ণৱানাম যথাশম্ভু। সতীদেৱীয়ে শৰীৰটো এৰিলে বুলিয়ে তেওঁ একদম হাতত শৰীৰটো লৈ ইমান পাগলৰ দৰে ঘূৰি ফুৰা নাছিল। আজিকালি কিছুমান বস্তু অকণমান অতিৰঞ্জিতকৈ উপস্থাপন কৰা হয়। ভগৱান হয়, নহয়নে? গতিকে ভগৱান ইমান স্ত্ৰীগৰাকীৰ প্ৰতি ইমান আসক্ত নে যে সতীদেৱীয়ে শৰীৰটো এৰিলে কাৰণে কোলাতে লৈ পেলাই একদম বলিয়াৰ দৰে ঘূৰি ফুৰিছে, নহয়নে? ভস্ম ঢালি পেলাই একদম নৃত্য কৰিছে, এনেকুৱা পৰিস্থিতি হোৱা নাছিল। তেওঁ মাত্ৰ যেতিয়া খবৰটো পালে ক্ৰোধবশতঃ মহাদেৱে নিজৰ জটাৰ পৰা বীৰভদ্ৰক উৎপন্ন কৰিছিল, আৰু সেই বীৰভদ্ৰক দক্ষক নষ্ট কৰিবলৈ আদেশ দিছিল। সেই বীৰভদ্ৰই আহিহে ধ্বংসলীলা চলাই পেলাই এই দক্ষৰ শিৰচ্ছেদ কৰিছিল। আৰু ইয়াৰ পাছত কি হৈছিল? যেতিয়া সেই দক্ষৰ শিৰচ্ছেদ কৰিলে, ব্ৰহ্মা আদি দেৱতাসকলে বহুত তুতি মিনতি কৰিলত, তেতিয়া মহাদেৱে তেওঁক পুনক জীৱন দান কৰিছিল। দক্ষই বোলে কোনো কথা বাছ বিচাৰ নকৰাকৈ আকৌ ছাগলীৰ দৰে লেপ লেপায়ে থাকে। সেইকাৰণে দক্ষৰ সেইটো কল্পত শিৰটো ছাগলীৰ শিৰ জোৰ কৰা হ'ল, জোৰা লগাই পেলাই তেনেকৈ এটা জীৱন দান দিয়া হ'ল। আৰু ইয়াৰ পৰা চাওকচোন, কথা ক'বলগীয়া ধেৰ আছে, কিন্তু মূলতঃ কথা হ'ল কি? আমি যিটো মাৰ্গত দীক্ষিত হৈছোঁ, এই মাৰ্গটোত এটা নামৰ চাওকচোন 10 অপৰাধৰ ভিতৰত এটা বিশেষ এটা অপৰাধ হৈছে অন্য কোনো দেৱী দেৱতাক কিন্তু ধৰা নাই, কিন্তু শিৱ বিষ্ণুক ভেদ জ্ঞান কৰাটো এটা নামৰ অপৰাধ বুলি ধৰিছে, নহয়নে? চাবলৈ গ'লেচোন ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত ভেদ জ্ঞান কৰাটো নামৰ অপৰাধ লিখিব পাৰিলেহেঁতেন,
কিন্তু লিখিছে জানো কি লিখিছে শিৱ বিষ্ণুৰ মাজত কেতিয়াও ভেদ জ্ঞান কৰিব লাগে যেতিয়া আমি কওঁ যে ভগৱন্ত আৰু ভকতৰ মাজত ভেদ নাই নহয়নে আমি কওঁ নাই যে ভগৱন্ত ভাগৱত আৰু ভগতৰ মাজত কোনো পাৰ্থক্য নাই মহাদেৱো এজন শ্ৰেষ্ঠ ভক্ত হয় গতিকে তেওঁ আৰু ইষ্ট মহাদেৱ এনেকুৱা এজন ভক্ত চাওকচোন এনেকৈও প্ৰসংগ এটা আহে এই যেতিয়া ভগৱান ৰামচন্দ্ৰ অৱতাৰ হৈছিল অৱতাৰ হওঁতে যেতিয়া সীতা দেৱীক ৰাৱণে হৰণ কৰি লৈ গৈছিল সেইখিনি সময়তে কি হ'ল আপোনাৰ ৰামচন্দ্ৰই যেতিয়া সীতা দেৱীক হৰণ কৰি নিয়াদি বিলাপ কৰিছিল যে দুখ প্ৰকাশ কৰিছিল তেতিয়া মানে দেৱী সতীৰ ভগৱান ৰামচন্দ্ৰৰ ওপৰত সন্দেহ হৈছিল এইজন ভগৱান হয় নে নহয় এই সীতাক হৰণ কৰি নিলে সেইকাৰণে বোলে জগতৰ ঈশ্বৰ হৈ নিজৰ পত্নীৰ বাবে ইমান দুখ প্ৰকাশ কৰিছে নাৰীগৰাকীৰ কাৰণে ইমান কান্দিছে নাৰীত ইমান আসক্ত নে তেওঁ ইমান আসক্তজন কেনেকৈ ঈশ্বৰ হ'ব পাৰিব এইটো সন্দেহ উপজিলে তেতিয়া মহাদেৱক ক'লে যে প্ৰভু মই এক পৰীক্ষা কৰিব বিচাৰোঁ তেতিয়া মহাদেৱে ক'লে যে নাই পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই মই কৈছোঁ ন মোৰ বাক্যত আস্থা ৰাখি কোৱা সিয়ে স্বয়ং ভগৱান হয় মোৰ উপাস্য হয় সতীদেৱী সেইখিনি সময়ত হ'ব বুলি ক'লে কিন্তু মনত সন্দেহটো নাতৰিলে সেইকাৰণে ক'লে নিজেই সীতাৰ ৰূপটো ধাৰণ কৰি পেলাই ৰামৰ আগত উপস্থিত হ'লি ভগৱান ৰামচন্দ্ৰই সেইখিনি তৎমুহূৰ্ততে উপস্থিত হোৱা মাত্ৰকে সীতাৰ হাজত গৈছিল সন্মুখত যদি ৰাখি দিয়ে বোলে একো পাৰ্থক্য নাই হাইলা সীতা হৈ গৈছিল কিন্তু দেখাৰ লগে লগে ভগৱান ৰামচন্দ্ৰই চিনি পালে আৰু দেৱী সতী বুলি প্ৰণাম জনালে তেতিয়া সতীদেৱীয়ে লাজ অনুভৱ কৰি নিজৰ স্বৰূপটো সলাই বোলে সতীৰ স্বৰূপটোত গুচি আহিলে তেতিয়া গম পালে যে প্ৰথম দেখা মাত্ৰকে মই সাক্ষাৎ সীতাৰ স্বৰূপ ধাৰণ কৰি গৈছোঁ তথাপি ৰামে মোক সতী বুলি চিনি পালে তেতিয়াহ'লে ৰামচন্দ্ৰৰ ওপৰত সেইখিনি সময়ত অকণমান বিশ্বাস কৰিলে যে হয় ঈশ্বৰৰ লক্ষণ কিবা এটা আছে আৰু এই কথা উভতি গৈ যেতিয়া দেৱী সতীয়ে মহাদেৱক ক'লে যে প্ৰভু মই এটা ভুল কৰিলোঁ বোলে কি ভুল কৰিলে আপুনি মোক কৈছিল পৰীক্ষা নকৰিলে কিন্তু মই ভগৱান ৰামচন্দ্ৰৰ ওচৰলৈ সীতাৰ ৰূপটো ধাৰণ কৰি গ'লোঁ তেতিয়া মহাদেৱে ক'লে কি যে এতিয়া আৰু মই তোমাৰ ক্ষেত্ৰত পত্নীৰ ভাৱটো কৰা সম্ভৱ নহয় তুমি এই শৰীৰটো ত্যাগ কৰা কাৰণ তুমি মোৰ ইষ্টৰ পত্নীৰ ৰূপটো ধাৰণ কৰিলা গতিকে মই তোমাক তুমি মোৰ বাবে ইষ্ট হৈ পৰিলা গতিকে মই তোমাক পত্নী ভাৱত এতিয়া মই চাব নোৱাৰোঁ আৰু সেইবাবে সেইটো এটা কাৰণ লিখা হৈছে যে সেই সূত্ৰেই দৈৱক্ৰমে সতীয়ে তেনেদৰে শৰীৰ ত্যাগ কৰিছিল কাৰণ সেইখিনি সময়ত মহাদেৱৰ বোলে সেই দেৱী সতীৰ ৰূপত ইষ্ট ভাৱটো আহি পৰিছিল কাৰণ তেওঁ সীতাৰ স্বৰূপটো ধাৰণ কৰাৰ কাৰণে গতিকে তেওঁ কেনেকুৱা এটা স্তৰত থাকিব পাৰে সেইজন মহাদেৱে বাৰু আজিকালি এতিয়া শিৱৰাত্ৰি হৈ গ'ল নহয় কিছুসকলে কাৰণে ভাং খাই পগলা হলাই মহাদেৱ ভাবি চাওকচোন যিজন মহাদেৱে নিত্য নিৰন্তৰ ঈশ্বৰৰ ধ্যানত আছে ফটোখনত দেখিলেই লাগে নহয়নে কমৰত আপোনাৰ সেইটো বান্ধি আছে এইটো শৃংগী বুলি কোৱা হয় আমাৰ কিছুসকলে সেইটো ভাঙৰ চিলিম বুলি দিলে ওলমাই এই প্ৰলয়ৰ অনলত যেতিয়া সমুদ্ৰ মন্থন হৈছিল যিজনে বোলে যিসকলে অমৃত পান কৰিলে তেওঁলোকক আমি দেৱ বুলিহে কওঁ দেৱাদিদেৱ যিজনে বিষকো পান কৰিলে সেইজন দেৱাদিদেৱ একোৱে প্ৰভাৱ পেলাব নাই সেইজনক ভাঙে কি কৰিব বাৰু এনেকুৱা এটা দৰ্শন আছিল ভাৰতীয় সংস্কৃতিত যিবিলাক মানে বৰ্জনীয় দ্ৰব্য যিখিনি ত্যাগ কৰিব লাগে সেইখিনি সব দায়িত্ব মহাদেৱক দি দিয়া আৰু তাৰ পৰা কিছুসকল সমাজৰ জৰিয়তে এইটো পৰম্পৰা চলি গ'ল যে ভাঙৰ নিচিনা দ্ৰব্যটো মহাদেৱক অৰ্পণ কৰি সেইটো প্ৰসাদ ৰূপত গ্ৰহণ কৰিব পৰা যায় কিন্তু এইটো আমাৰ নিজৰ লোভটোৰ বাহিৰে একো নহয় কিয় সঁচাকৈ যদি ভাংকণ যদি মহাদেৱৰ প্ৰসাদ হ'ব পাৰে তেতিয়া বিহকণো হ'ব পাৰে বিহুটো খাইছিল বিহকণ অৰ্পণ কৰিতো আমি নাখাওঁ নহয়নে ভাংকণহে যে খায় কোনোবাই খাইছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু অন্ততঃ ধাৰ্মিক মেৰুকৰণৰ ফালৰ পৰা বৈষ্ণৱ মাৰ্গটোৰ দিশৰ পৰা সেইটো হ'ব নালাগে কাৰণ আৰু শিৱৰ প্ৰসাদ বুলি ক'লেও কোনোবা বাপেকে পুতেকক ক'ব পাৰিবনে যে বোপাই তই ভাং খা এয়া শিৱৰ প্ৰসাদ ক'ব পাৰিবনে কোনেওতো নকয় কাৰণ তেওঁ জানে সেইটো নিচাযুক্ত দ্ৰব্য নহয়নে গতিকে নিচাযুক্ত দ্ৰব্য এটা কেতিয়াও ঈশ্বৰৰ প্ৰসাদ হ'ব নোৱাৰে এইটো ক'ব পাৰে যে প্ৰভু মই আজিৰ পৰা এৰিলোঁ আৰু তোমাতে অৰ্পণ কৰিলোঁ তেনেকৈ পৰিত্যাগ কৰাৰ চিন্তাটো আছিল কিন্তু আমাৰ কি কৰিলে চিন্তাটো কেনেকৈ আৰম্ভ হ'ল যে শিক্ষক এজনে ল'ৰা এটাই আপোনাৰ বোলে সুৰাপান কৰে মানে দিনটোত আপোনাৰ 3-4বাৰ সুৰাপান কৰে এতিয়া 3-4বাৰ দিনটোত সুৰাপান কৰা মানুহটোক যদি কয় দে আজিৰ পৰা সুৰা এৰি দে বুলি এৰিব নোৱাৰে তেতিয়াহ'লে মানে ঘৰত ক'লে কি তই সদায় খাব নালাগে কি কৰিবি তই সপ্তাহত এদিন খা কিয় কৈছিলে যেতিয়া সপ্তাহত এদিন খালে বুলি কৈছে সি সপ্তাহত এদিন খাব তাৰপিছত লাহে লাহে যেতিয়া অভ্যাসটো অকণমান কমি হ'ব তাৰপিছত এমাহলৈ যাব তাৰপৰা এবছৰলৈ যাব তাৰপৰা খাই যাব কিন্তু এই যে ক'লে যে তই সদায় খাব নালাগে এসপ্তাহত এদিন খা সেইটোৱে ভাবি ল'লে কি বোলে সদায় খাব নালাগে কিন্তু এসপ্তাহত এদিন খাব পাৰি
গতিকে ইটোকো শিকাই থৈ গ'ল কি আপোনাৰ এসপ্তাহত এদিন খালে কোনো দুখ নাই। তেনেদৰে কিছুমান পৰম্পৰা আৰম্ভ হ'ল। আৰু দ্বিতীয়তে কথা হ'ল চাওকচোন, মদ খোৱা ব্যক্তিজনে জীৱনত অন্ততঃ 5জন মানুহক কিন্তু মদাহী কৰি থৈ যায়, খোলা কথা। গতিকে মদ খোৱা মানুহজনে যেতিয়া জীৱনত 5জন মানুহক মদাহী কৰি থৈ গৈছে, আপুনি মই নিজকে যদি ভাল বুলি কওঁ, তেতিয়াহ'লে জীৱনত অন্ততঃ 2জন মানুহক ভাল কৰি থৈ যাওঁচোন, ভাল ভকত কৰি থৈ যাওঁচোন। সেইখিনিত পুৰুষাৰ্থটো লাগে। কেইজন মানুহ আমি ভাল কৰিছোঁ, কিন্তু আনক মই কিবা এটা কৰিবলৈ মই নিজেও সেইখিনি পালন কৰিব লাগিব। সেইকাৰণে এইটো চিন্তা যে মহাদেৱ বুলি কোৱাৰ লগে লগে এতিয়া চাওকচোন, এইখিনি কৈ লাভ নাই, সমাজত পৰম্পৰা চলি গ'ল। কিন্তু অকণমান চিন্তা কৰি মহাদেৱৰ ভক্তি কৰিবলৈ হ'লে মহাদেৱৰ কৃপা এইটো নহয় এই প্ৰসাদকণৰ যে মহাদেৱৰ আটাইতকৈ শ্ৰেষ্ঠ কৃপা হৈছে যিজনৰ ওপৰত বোলে মহাদেৱে কৃপা কৰে সেইজনক তেওঁ নিজৰ ইষ্টদেৱৰ ভক্তি প্ৰদান কৰে। আৰু ইষ্টদেৱৰ ভক্তি তেওঁৰ ইষ্ট কি? ৰাম। আৰু ৰামৰ ইষ্ট হৈছে স্বয়ং মহাদেৱ। যেতিয়া আপোনাৰ এই ৰামায়ণত ৰাৱণক বধ কৰাৰ আগমুহূৰ্তত ৰামে শিৱৰ পূজা কৰিছিল, এই পূজা কৰোঁতে যেতিয়া মহাদেৱ উপস্থিত হ'লগৈ, তেতিয়া আমি জানো যে ৰামৰ ঈশ্বৰ হোৱাৰ কাৰণে কি বুলি কৈছে, ভগৱান ৰামে ক'লে কি ৰামস্য ঈশ্বৰ ইতি ৰামেশ্বৰ, ৰামৰ ঈশ্বৰ হোৱাৰ বাবে তুমি বোলে ৰামেশ্বৰ। মহাদেৱে ক'লে বুলি ৰাম ঈশ্বৰ সৰ্বস্যা ইতি ৰামেশ্বৰ, বোলে ৰাম যাৰ ঈশ্বৰ সেইজনহে ৰামেশ্বৰ। ভগৱান ৰামে ক'লে কি মোৰ ঈশ্বৰৰ বাবে তুমি ৰামেশ্বৰ, আৰু মহাদেৱে কৈছে কি মই যাক ঈশ্বৰ বুলি ভজনা কৰোঁ সেইজন হৈছে ৰামেশ্বৰ। গতিকে তাৰ জৰিয়তে কি দেখুৱাইছে, সেইখিনিতে শিৱ আৰু বিষ্ণুৰ অভেদতাটো। যত গুণ নাম শিৱ বিষ্ণুৰ আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ, নামৰ জানা শিৱ অপৰাধী পৰে নৰকত দৈৱে নবাধি। কেতিয়াও শিৱ বিষ্ণুৰ নামত ভেদ জ্ঞান কৰিব নালাগে। সেইবাবে মহাপুৰুষেও লিখিছে কেশৱ শিৱ শিৱ ঘুষিও সদায়, সেইখিনি নামৰ পাৰ্থক্য ৰখা নাই। আৰু কেতিয়াও বোলে কৃষ্ণ নাম শ্ৰেষ্ঠ নে শিৱ নাম শ্ৰেষ্ঠ নে ৰাম নাম শ্ৰেষ্ঠ, এইটো কেতিয়াও শাস্ত্ৰত এনেকুৱা প্ৰসংগও আহিছে যে 3বাৰ বিষ্ণুৰ সহস্ৰ নাম উচ্চাৰণৰ ফল বোলে 1 ৰাম নামত আছে, তেনে 3 ৰাম নাম উচ্চাৰণৰ শক্তি 1 কৃষ্ণ নামত আছে। কিন্তু সেই তুলনাটো ভক্তজনৰ ভাৱৰ ওপৰত নিৰ্ভৰ কৰে। এইটো নহয় যে ভগৱান কৃষ্ণ নামতকৈ ৰাম নামৰ শক্তি বেছি, ৰাম নামতকৈ কৃষ্ণ নামৰ শক্তি কম, এইটো নহয়। ভক্তজনৰ ভাৱটো যি স্তৰত আছে সেই স্তৰতেই তেওঁ সেই নামৰ আশ্ৰয় কৰিব। ঈশ্বৰ যিহেতু পূৰ্ণ, ঈশ্বৰক যেতিয়া আমি পূৰ্ণ বুলিছোঁ তেতিয়াহ'লে তেওঁ গোবিন্দ নামতো পূৰ্ণ ৰূপত থাকিব লাগিব, কৃষ্ণ নামতো পূৰ্ণ ৰূপত থাকিব লাগিব, শিৱ নামতো পূৰ্ণ ৰূপত থাকিব লাগিব, ৰাম নামতো পূৰ্ণ ৰূপত থাকিব লাগিব। খালি সেই নামৰ সৈতে ভক্তজনৰ ভাৱটো জড়িত হোৱা প্ৰয়োজন। কিন্তু কৃষ্ণ শব্দটিয়ে উচ্চাৰণটিয়ে পূৰ্ণ আনন্দৰ কথা বুজায়। সেইকাৰণে এই কৃষ্ণ নামত অধিক গুৰুত্বতা দিয়া হ'ল। শাস্ত্ৰটোক সেইবাবেই অধিক গুৰুত্বতা দিছে যে কৃষ্ণ বুলি কোৱা সৰ্বা কৰস্বতী ইতি কৃষ্ণ, বা সকলো আনন্দৰ আধাৰ হৈছে সেই কৃষ্ণ। সেইবাবে সেই কৃষ্ণ নামৰ বেছি গুৰুত্বতা দিয়া হ'ল। আৰু কৃষ্ণ নামেৰে পৰম ব্ৰহ্মৰ নামটো চাওকচোন, নিৰুক্ত অনুসৰি ক শব্দে ক বৰ্ণই কৰ্ষণ কৰাকো বুজায়, ঋকাৰে নৃসিংহৰ শক্তি বুজাক, আকাৰে আধাৰ শক্তিকো বুজায়, মূৰ্ধন্য শটোৱে সৃষ্টিৰ আদি শক্তিকো বুজায়। গতিকে তেনেদৰেও কৃষ্ণ নামটিৰ ব্যাকৰণিক অৰ্থ নিৰূপণ হৈছে। তাৰ জৰিয়তে আমাক বুজাব বিচাৰিছে যে এই নামতেই সকলো শক্তি সন্নিহিত হৈ আছে। কিন্তু কোনোবা এজনে অৰ্থ নজনাকৈ ভাৱেৰে যদি সেই নাম আশ্ৰয় কৰিছে তেতিয়াহ'লে সেই নামেও তৰি যাব পাৰিব। খালি সেই নামটোৰ সৈতে তেওঁৰ ভাৱটো জড়িত হোৱা প্ৰয়োজন। এতিয়া আকৌ পুনৰ প্ৰসংগলৈ ঘূৰি অহা হৈছে। তেতিয়াহ'লে শিৱ বিষ্ণুৰ অভেদতা জ্ঞান কৰাটো যদি দুখ হয়, তেতিয়াহ'লে এনেকুৱা এটা ধাৰণা সমাজত আছেনে বোলে শিৱ মূৰ্তিৰ আগত এনেকুৱা এটা বিতৰ্ক হয় নহয়, শিৱ মন্দিৰত বা শিৱ মূৰ্তিৰ আগত ভাগৱত পাঠ পঢ়িব পাৰে নে নোৱাৰে, নাম প্ৰসংগ কৰিব পাৰে নে নোৱাৰে। ইয়াত কথাটো এনেকুৱা হয়, আচলতে আমি নাম প্ৰসংগৰ যিখিনি আৰ্হি আমাৰ সমাজত আছে, এই আৰ্হিখিনিৰ মূল স্বজনকৰ্তা বা আৰ্হি প্ৰস্তুতকৰ্তা হৈছে কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, নহয়নে? প্ৰসংগৰ যি আৰ্হি চলাওঁ সেই মহাপুৰুষজনাৰে নাতি পুৰুষোত্তম ঠাকুৰৰ আৰ্হিত আমাৰ সকলো সমাজত নাম প্ৰসংগৰ আৰ্হি চলে। আৰু সেই নাম প্ৰসংগৰ আৰ্হিৰ বাবে চাওকচোন আমাৰ ব্যৱস্থা কৰিলে কি গুৰু আসন ভাগি, নহয়নে? গতিকে এইখিনি এটা ব্যৱস্থাৰ মাজত সোমাই আছে। গতিকে পৰাপক্ষত এই ব্যৱস্থাটোৰ মাজত থাকিয়েই আমি ঈশ্বৰ উপাসনা কৰাটো প্ৰয়োজন। কাৰণ প্ৰশ্নটো আহি পৰিব নহয়, পূৰ্বতেতো শিৱ মন্দিৰততো মহাপুৰুষে প্ৰসংগ কৰা নাছিল, এইখিনিতে ক্লেশ এটা আহি পৰিব, নহয়নে?
গতিকে এই ব্যৱস্থাটোৰ মাজেৰে আগবঢ়াটো প্ৰয়োজন, কিন্তু তাৰ অৰ্থ এইটো নহয় যে ক'ৰবাত শিৱ মন্দিৰ এভাগ আছে তাত বোলে ভাগৱত পঢ়াটো বা নাম গোৱাটো নিষেধ হ'ব। এইটো হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? কাৰণ মহাদেৱ কাৰ ভক্ত? আমি যদি ভক্তি ভাৱ ৰূপত চাওঁ, তেওঁতো ভগৱান বিষ্ণুৰ নাম লয়, নহয়নে? আৰু যিদৰে ল'ৰা ছোৱালীৰ প্ৰশংসা মাক দেউতাকৰ আগত ক'লে মাক দেউতাকেই ভাল পায়, নহয়নে? গতিকে মহাদেৱৰ সন্মুখত যদি তেওঁৰে ইষ্ট নাম গুণনাম যদি কীৰ্তন কৰা হয়, তেতিয়া তেওঁ বেয়া পোৱাটো কোনো কথা নাই। ইয়াত যুক্তি তৰ্কৰ বিচাৰ কৰাৰ কোনো প্ৰয়োজন নাই। খালি মহাপুৰুষে যে এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজত ৰাখিলে, সেইকাৰণে হয়তো অকণমান ভুল বুজাবুজি আহিব পাৰে। কাৰণ এনেদৰে এটা ব্যৱস্থাৰ মাজতে এইখিনি আহি দিলে, মন্দিৰৰ প্ৰসংগলৈ যোৱা নাছিল, সেইকাৰণে হয়তো সমাজভেদে কিছুমান হেৰি হয় যে ইয়াত আকৌ কেনেকৈ হ'ব, সেইটো বুজাবুজিৰ আধাৰত পৰিচালনা হ'ব লাগে। আৰু দ্বিতীয়তে এইটো কিন্তু কোনেও ক'ব নোৱাৰে যে সেই মন্দিৰ ভাগত কোনোবা ভাগৱত পঢ়িলে দুখ হ'ব নি। ভাগৱত তাতোতো মহাদেৱৰ কথা আছে, আৰু মহাদেৱ আৰু বিষ্ণুৰ গুণনামত যেতিয়া আমি পাৰ্থক্য নাই বুলি কৈছোঁ, তেতিয়াহ'লে সেই ভাৱনাৰে কৰিলেই হ'ল। কুকুৰটোকো দেখিলে যেতিয়া ৰাম বুলি আছে বুলি ভাৱনা কৰিবলৈ কৈছে, তেতিয়াহ'লে বাহ্যিক ৰূপত যিয়েই নাথাকক আমি ঈশ্বৰ কৃষ্ণ সমন্বিত কৰি পেলাই ভাৱটো ৰাখিলেই হ'ল, নহয়নে? আপুনি বোলে আমুক, তেওঁ তামুক, এই দৃষ্টিটো নাৰাখি ঈশ্বৰৰে তেওঁ ভক্ত, এই ৰূপত গ্ৰহণ কৰিলেই হয়, তেতিয়াতো কোনো দুখ নাই। খালি এই আন্তৰিক কথাখিনিত আমাৰ গুৰুত্ব এটা নাথাকে। সেইখিনি আমাৰ আপোনাৰ পন্থৰ মাজত, ধৰ্ম মতৰ মাজত, সম্প্ৰদায়ৰ মাজত, যুক্তি তৰ্কৰ মাজত ঢেৰ বাক বিতণ্ডা হৈ থাকে। এই ভুল ধাৰণাখিনি কেতিয়াও থাকিব নালাগে, বিশেষকৈ বৈষ্ণৱ মাৰ্গত। কাৰণ এইটো সহনশীলতাৰ মাৰ্গ, এইটো যুক্তি তৰ্ক কৰি বাক বিতণ্ডা কৰাৰ মাৰ্গ নহয়। আৰু এই শিৱদক্ষৰ বিৰুদ্ধৰ প্ৰসংগৰ পাছতেই আহে